Hey guys, good morning. Welcome back to my channel Nafisha Vlogs. আপোনালোকক পুনৰবাৰ স্বাগতম কৰিলোঁ। তো গাইজ আজি মই বনাম চব্জি খুবেই ইজি ৰেচিপি এটা আপোনালোকক শ্বেয়াৰ কৰিব আহিছোঁ। তো প্ৰথমতে কেৰাহী এটা মই গৰমাই লৈছোঁ। ইয়াত মই দি দিছোঁ অলপ পাঁচফোৰণ আৰু দি দিছোঁ ইয়াত শুকান জলকীয়া ৩-৪টা মান আৰু নহৰু এদৰে থেতালি পেলাই দি দিছোঁ। আপুনি কাটিও দিব পাৰে। এদৰে পিঁয়াজ দি দিছোঁ আৰু কেঁচা জলকীয়া দি পেলাই এইখিনি কমেও 2 মিনিটমান লৰাই ল'ম যাতে এইখিনি ব্ৰাউন কালাৰ হৈ যায়। এতিয়া চাব পাৰিছে ইয়াত মই 1 চামুচ জলকীয়াৰ গুড়ি, 1 চামুচ হালধিৰ গুড়ি আৰু 1 চামুচ জিৰাৰ গুড়ি দি দিছোঁ। এইদৰে দি পেলাই এইখিনি চব্জি দি দিছোঁ। ইয়াত আছে বেগেনা, বিলাহী আৰু এইখিনি বেঙেনা বিলাহীখিনি ভালকৈ লৰাই লৈছোঁ কমেও 5 মিনিটমান। এতিয়া ইয়াত মই সিজাই থোৱা ফুলকবি আৰু বন্ধাকবি দি দিছোঁ। এইদৰে লগত আলু আছে। এটা মিক্স চব্জি বনাই আছোঁ। এইখিনিও এইদৰে লৰাই লৈছোঁ আৰু ইয়াত এতিয়া মই 1 কাপমান পানী দি দিছোঁ। কফি কাপেৰে 1 কাপমান পানী দি এইখিনি এতিয়া মই ঢাকি দিম 10 মিনিটৰ কাৰণে। তো চাব পাৰিছে প্ৰায় হৈ গ'ল। কেনেকুৱা লাগিছে ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগত যোনটো ঘণ্টি আছে এইটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিঅ' অতি সোনকালে আপোনাৰ কাষলৈ আহি যায়। তো ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।